হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিম আমি আসাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট 2006ৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। তো এতিয়া আমি আৰম্ভ কৰোঁ যে আসাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট 2026 ৰিক্ৰুইটমেণ্টত কি পদসমূহ আছে, যোগদানৰ তাৰিখ কি, আবেদন কেনেকৈ কৰিব, পৰীক্ষা পৰিপাটি আৰু প্ৰস্তুতিৰ টিপছ কিবা আৰু সকলো এই ভিডিঅ'ত আপুনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনখন ক্লিক কৰক যাতে আপোনালোকে কোনো ভিডিঅ' মিছ নকৰে। তো এতিয়া আৰম্ভ কৰোঁ। Name of the post হ'ল Class 1 Junior Grade Home Guards in Assam Home Guard Service under Home and Political Departments. তো ইয়াৰে টোটেল পোষ্ট হ'ব 22 নম্বৰ্ছ আৰু এইটো কণ্ডাক্ট কৰিব আসাম পাব্লিক ছাৰ্ভিচ এণ্ড কমিশ্যনে। তো পোষ্ট কেইটা ক'ব গ'লে অপেন কেটেগৰীৰ কাৰণে 13, OBC MOBCৰ কাৰণে 3, SCৰ কাৰণে 2, ST প্লেনৰ কাৰণে 3 আৰু ST হিলৰ কাৰণে 1। টোটেল 22টা পোষ্ট হ'ব। লগতে ইয়াৰ পে স্কেলটো হ'ব 22,000ৰ পৰা 97,000লৈকে, যাৰ গ্ৰেড পে হ'ব 11,800। এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'ব গ'লে মানুহজন বা কেণ্ডিডেটজন অসমৰ হ'ব লাগিব আৰু PRC থাকিব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যোনটো হয় সেইটো থাকিব লাগিব। যদি আপোনালোকে নাই বনোৱা এতিয়ালৈকে, তো এতিয়াই সোনকালে বনাওক এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটটো। লগতে মিনিমাম কোৱালিফিকেশ্যন মানুহজন গ্ৰেজুৱেট হ'ব লাগিব এনি ইউনিভাৰ্চিটি ৰিকগনাইজ বাই গভমেণ্ট। এজ লিমিট ক'ব গ'লে নট লেছ দেন 21 আৰু নট মোৰ দেন 38। মানুহজন 38ৰ ওপৰত আৰু 21ৰ তলত হ'ব নালাগিব। এজ ৰিলেক্সেশ্যন ক'ব গ'লে 5 years ফৰ ST কেণ্ডিডেট, 3 years ফৰ OBC আৰু MOBC। লগতে কেণ্ডিডেটজনে স্মল ফেমিলি নৰ্মছটো ছাবমিট কৰিব লাগিব বেলেগ ডকুমেণ্ট কেইটাৰ লগতে। চিলেকশ্যন প্ৰচেছটো ক'ব গ'লে ফাৰ্ষ্ট ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড এক্সাম হ'ব বা মেডিকেল টেষ্ট আৰু লাষ্টত হ'ব ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট। তাৰপিছত ফাইনেল চিলেকশ্যনৰ মাৰ্কশ্বিটটো আহিব। ৰিটেন এক্সামিনেশ্যনত জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেন্ট টেষ্টটো 200 মাৰ্কছৰ থাকিব। তাতে MCQ হ'ব। ইয়াৰ ছাবজেক্টছবোৰ আছে ইয়াতে দেখুৱাৰ দৰে, আপোনালোকে চাই ল'ব। লগতে পেপাৰটোত থাকিব জেনেৰেল ষ্টাডিজ, এছে এণ্ড কম্প্ৰিহেনশ্যনছ, সেইটো 200 মাৰ্কছৰ। তাতে আপোনালোকে ফ্ৰেছেছ ৰাইটিং, কম্প্ৰিহেনশ্যনছ, কম্পনেণ্টছ এণ্ড আদাৰ কমিউনিকেশ্যন স্কিল, লেংগুৱেজ উইল বি ইংলিছ অনলি, এইটো মানে ইংলিছত থাকিব। ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কাৰণে মেল আৰু ফিমেলৰ কাৰণে ডিফাৰেণ্ট। 100 মিটাৰ ৰেচ মেলৰ কাৰণে 60 ছেকেণ্ড আৰু ফিমেলৰ কাৰণে 18 ছেকেণ্ড। আৰু 800 মিটাৰ ৰেচৰ কাৰণে মেলৰ কাৰণে 3 minutes and 45 seconds আৰু ফিমেলৰ কাৰণে 4 minutes and 45 seconds। লং জাম্প মেলৰ কাৰণে 3.5 মিটাৰ আৰু ফিমেলৰ কাৰণে 3 মিটাৰ। তাৰপিছত তেওঁলোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা হ'ব। যোনবোৰ কেণ্ডিডেটছে মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাছ কৰে তাক পাৰ্চনেলিটি টেষ্টৰ কাৰণে মাতা হয় আৰু এই টেষ্টটোৰ টোটেল মাৰ্কছ হ'ব 50 মাৰ্কছ আৰু তাৰপিছত সেইটো টেষ্টটো কোৱালিফাই কৰাৰ পিছত ফাইনেল চিলেকশ্যনত তেওঁলোকৰ নামটো থাকিব। আৰু এইটো হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড, যাৰ হাইট মিনিমাম ইয়াতে স্ক্ৰীণত দেখুৱাৰ নিচিনা হৈছে, আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব। আৰু চেষ্টৰ কাৰণে মিনিমাম মেল আৰু ফিমেলৰ কাৰণে এবাৰ আপোনালোকে ভালকৈ চাব। ইয়াৰ যোনটো ষ্টাৰ্টিং ডেট হ'ল সেইটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল 8 May 2026 আৰু তাৰ ক্লজিং ডেটটো 7 June 2026। আপোনালোকে তাৰ আগতে এপ্লাই কৰি ল'ব
আৰু লাষ্ট ডেট অফ পে'মেণ্টটো হ'ল 9 জুন 2026। ইয়াতে জেনেৰেল কেটেগৰীৰ কাৰণে 297 এপ্লিকেশ্যন ফিটো, OBC MOBCৰ কাৰণে 197 আৰু SC ST BPL বা PWDৰ কাৰণে 47 ৰুপিজ পে' কৰিব লাগিব। এইটো এপ্লাইটো কেনেকৈ কৰিব লাগিব মোক কৈ আছোঁ। যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটো মই ডিছক্ৰিপশ্যনত দি দিম, নহ'লে কমেণ্ট ছেকশ্যনত দি দিম। আপোনালোকে লিংকটো ক্লিক কৰিব, তাৰপিছত ৰেজিষ্টাৰ কৰি ল'ব, দেন তাৰপিছত OTP এটা আহিব আৰু সেই OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে আপোনাৰ ফোন নম্বৰ আৰু নহ'লে ইমেইল দি লগইন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যোনটো পাৰ্চনেল ডিটেইল সেইবোৰ দি দিব, তাৰপিছত আপলোড কৰিব আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা ডেট অফ বাৰ্থ, এডুকেশ্যনেল কোৱালিফিকেশ্যনছ এইবোৰ দিব। তাৰপিছত গোটেই আপলোড ডকুমেণ্ট দিব। এবাৰ প্ৰিভিউ কৰি চাব, কিবা এটা ৰং থাকিলে সেইটো ঠিক কৰি ল'ব। তাৰপিছত গোটেই ডকুমেণ্ট আপলোড কৰাৰ পিছত আপোনালোকে প্ৰচিডটো পে' কৰিব। তাৰপিছত পে' কৰাৰ পিছত আপোনালোকে যোনটো প্ৰিণ্ট আউট আছে সেই প্ৰিণ্ট আউটটো লৈ ল'ব ডাউনলোড কৰি। তাৰপিছত ডকুমেণ্টসমূহ লাগিব ক্লাছ 10 ক্লাছ 12ৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট ইছ্যু বাই চেণ্ট্ৰেল এণ্ড ষ্টেট বৰ্ড, ক্লিয়াৰলি ইনক্লুডিং ডেট অফ বাৰ্থ থকা ডকুমেণ্টছ থাকিব লাগিব। আৰু যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে সেইটো দিব লাগিব। কাষ্ট চাৰ্টিফিকেট ইছ্যু বাই গভৰ্ণমেণ্ট অফ আছাম সেইটো দিব লাগিব। BPL চাৰ্টিফিকেটো দিব লাগিব যদি নেচেচাৰী হয়। আজিৰ কাৰণে এইখিনিয়ে আছিল। আগন্তুক ভিডিঅ'ৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক, মোক লাইক কৰক, শ্বেয়াৰ কৰক।